নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি বনাবলৈ গৈছো এয়া গাহৰি আৰু লাই পাত আৰু আজি বনাব মোৰ মিষ্টাৰে ভাবিলো আপোনালোকৰ লগতো অকনমান শেয়াৰ কৰো এয়া তাৰ কাৰণে এয়া লাই পাত লৈছে গাহৰি মাংস আলু বিলাহী পিয়াজ সকলো একেলগে কাটি ৰেডি কৰি লোৱা হৈছে আৰু আজি বনোৱা হৈছে জুইত এয়া মিষ্টাৰে বনাব আজি ভাবিলো আপোনালোকৰ লগতো অকনমান শেয়াৰ কৰো আসলতে গাহৰি মাংস মই নাখাও সেই কাৰণে মিষ্টাৰে চৌকাতে বাহিৰতে বনাইছে আৰু ৰেচিপিটো আপোনালোকৰ লগতো অকনমান শেয়াৰ কৰো বুলি ভাবিলো যিহেতু জুইত বনোৱাৰ মাংসৰ টেষ্টটো বেলেগ হয় আসলে যি সকলে খায় তেওঁলোকে বুজি পায় সকে আৰু এয়া চাও মোৰ মিষ্টাৰে ধুনীয়াকৈ তেল দিলে আৰু এতিয়া সকলোখিনি পিয়াজ আদা নহৰু এয়া দি পেলাই এয়া ভাজি আছে বহুদিন হ'ল আপোনালোকৰ ওচৰত ভিডিও শেয়াৰ কৰিবই পৰা নাই সেই কাৰণে ভাবিলো আজি মিষ্টাৰে বনোৱাকে আপোনালোকৰ লগত অকন শেয়াৰ কৰো আৰু এয়া এতিয়া বিলাহীখিনি দি দিলে আৰু এতিয়া মছলাখিনি ভালদৰে ভাজি ল'ব আৰু ইয়াত জিয়া গুৰি জলকীয়া গুৰি জালুকৰ গুৰি আদি সকলোখিনি মছলা দিয়া হ'ল কিন্তু মই সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলো আৰু এতিয়া ইয়াত মাংসখিনিও দিলে এয়া এতিয়া নিমখ দিছে সোৱাদ অনুসৰি নিমখ দি ল'ব আৰু অলপ সময় ফ্ৰাই কৰি ল'ব তেতিয়া মাংসখিনি খাবলৈ বৰ ধুনীয়া হয় আসলে গাহৰি তেলটো ওলালে খাবলৈ বৰ টেষ্টি হয় কিছু সময় এনেকৈ ফ্ৰাই কৰি আপোনালোকে মাংসখিনি সিজাই ল'ব আৰু তাৰ পিছত যিমানটো জোখত গ্ৰেভি ৰাখি আপোনালোকে পানী দি ল'ব আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক মই সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলেও অকণ দেখুৱাইছো বাৰু Gua gana ta gor hano? Mana kakak lika paka. Entender kalau Ase তুমি গোৱা গান গোৱা তুমি মোৰ kami mana kakak lika ka. Kali nuna. ৰূপালী জোনাক হেতেই গানা হয় লাহে লাহে